হাই নমস্কাৰ আমাৰ মগেম্ব বইজ ইউটিউব চেনেললৈ। সো আজি এটা আমাৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন এটা ফুড ব্লগ কৰিবলৈ যাই আছোঁ। ফুড ব্লগ মানে এটা ফুড চেলেঞ্জ হ'ব, কিন্তু ফুড চেলেঞ্জ কৰিবলৈ আজি আমাৰ লগত কোনো নাই, মানে মোৰ পাৰ্টনাৰটো সিও নাই, আমাৰ কমিটিসকল আছে। কমিটিসকলৰ লগত মানে মই অকলে খাম আজি। সো আজিৰ হ'ব ফুড চেলেঞ্জটো হ'ব, আপোনালোকে থাম্বনেইলত চাই নিশ্চয় গমে পাইছে, এয়া দেখিছে আনাৰস। সো আনাৰসৰ আজি ফুড চেলেঞ্জ হ'ব। এই দুটা আনাৰস লৈছোঁ মই, এয়া দেখিছে দুটা আনাৰস আছে। সো দুয়োটা আজি খাম। সো মোৰ এটা সময়সীমা থাকিব, সেই সময়সীমাৰ ভিতৰত মই এইখিনি খাই শেষ কৰিব লাগিব। কিন্তু আমাৰ বেক ষ্টেজত আমাৰ মানুহ আছে, সিহঁতে মোক গাইড কৰি থাকিব, চাই থাকিব মই কিমান মিনিটত এই আনাৰসকেইটা খাই শেষ কৰিব পাৰিলোঁ। সো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। একদম কাটি কুটি লৈ আহোঁ মই এতিয়া, বলক। সো গাইজ, আপোনালোকক নিশ্চয় মই দেখাইছিলোঁ আনাৰস। এতিয়া দেখিলে এই আনাৰস কাটি কুটি একদম ৰেডি, জগতে নিমখ চিমখ দি লৈছোঁ। এয়া চাই লওক, এয়া দুটা আনাৰস কাটি লৈছোঁ। এতিয়া মই এইখিনি খাম। এতিয়া মই কমিটি ঘূৰিব গৈছোঁ, মোক কিমান টাইম দিব, কিমান টাইমত মই এইখিনি শেষ কৰিব লাগিব? 5 মিনিট। হা? চ' আপোনালোকে শুনিলে, মই 5 মিনিটত শেষ কৰিব লাগিব। আমাৰ কমিটিৰ পৰা কৈছে, মানে অডিয়েঞ্চৰ পৰা হেৰি কৰিছে আৰু মোক সময় দিছে আৰু সময় কিমান ডাইৰেক্ট কৈছোঁ আৰু টাইম দিছে মোক এটা, যে মই 5 মিনিটত এইখিনি শেষ কৰিব লাগিব। আনাৰস দেখছি, আনাৰসখিনি মিঠা, কিন্তু এতিয়া খাব লাগিব এইখিনি আনাৰস। চ' বলক এতিয়া আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' এতিয়া আমাৰ টাইম ষ্টাৰ্ট হ'ব। চ' গাইজ, আমাৰ চেলেঞ্জ এতিয়া আমাৰ নহয় দিছোঁ, আজি ভুল হৈছে, চৰি। আজি মই আছোঁ আকলাই, তহঁতে মোক অলপ হেৰি দি চেয়াৰ আপ কৰ অলপ। এতিয়া আৰম্ভ কৰোঁ। এতিয়া 1 2 3 ষ্টাৰ্ট নহয় কিয়া? ষ্টাৰ্ট কৰ, গৰম লাগছি তহঁতে খাব কৰোঁ না? আনাৰসকেইটা পইচা দিয়াই নাই, পৰা নালাগে। মিঠা আছে। আৰু মই যদি শিকোঁ, মোক পকৰি খুৱাব লাগিব অমলৰ দোকানত। অঁ, জলদি গাখি লাগবই, পানী এগিলাচ দিব লাগছি। গাখি লাগবই। ইমান কষ্ট কৰি থাকোঁ ইউটিউবত, তথাপিও ছাবস্ক্ৰাইবাৰ নকৰে। আপোনালোকে ছাবস্ক্ৰাইবাৰ কৰিব, লাইক কৰিব, ডিছলাইক হ'লেও মাৰিব, কিন্তু ভিডিঅ'টো চাব। এই পানী কিনে অলপ কেনেকৈ হ'ব? হ'ব আৰু কেইমিনিট দিছে টাইম? 5 মিনিট হ'ব। হ'ব ন? যেন নাম দিয়ে মোক। এই বিটুমণি লোৱা কৰে মোৰ নাম। কি যদি বস্তু এটা খাব লাগব, জ্বলা লাম্বা জ্বলা এটা খাব লাগব, শেষ কৰিব নোৱাৰিলোঁ। জ্বলা এটা খাব লাগব। আৰু যদি শিকোঁ, পকৰি খাবি তই? কি পকৰি খুৱাব? সুধা পকৰি খাব নহ'ব, কণী চবু খাব লাগিব মোক, হয়নে না? চবুকে মৃদংগ ফালৰ পৰা একলা ফুড চেলেঞ্জ কৰিছোঁ গাইজ, ইমানে বেয়া দিন হৈ গৈছে। আনাৰস কাৰণে কোনো খাবা নাই, মাংস আহিলে গোটা খাব আহিলে আৰু আপুনি কি? টান আছে কিছুমান। কাটাই নাই যোৱা আনাৰসটো। ছাগাল মাংস চাহ দি আছে। এনেই ধলে আৰু এই পাঁচ দিন
এই জ্বলাটা 3 মিনিট হ'ল। জ্বলাটা লৈ আহ অলরেডি ইউনো এখন গম জ্বলাটা লৈ আহ ঠিক আছে জ্বলাটা লৈ আহ নৰে নৰে জ্বলা আনবে মই জ্বলা লৈ আহ ওপৰ পাকঘৰত কি দেখা যায় আনি জ্বলা আনি খাব লাগিব জ্বলা খাব লাগিব একলা খাম বুলি কৈছে যাতে গোটেই শেষ কৰিব দুটা নৰস ধেমালি নহয় ধেমালি কৰা জলদি কর মহা কামিছি এটা খাওয়া গেল আৰু এটা আছে আৰু এটা হৈ গৈছে এটা খাওয়া জানে এটা আধা গেল এ বিতু বেছি এটা গৈছে 4 মিনিট হ'লে আৰু নিশ্চয় খাই আছে খালা হ'ব চাবি নাইকে 4 মিনিট 1 মিনিট আছে জ্বলা খাবাই লাগিব এতিয়া পুৰে হৈ গৈছে একলা খাব নোৱাৰি অ' গাইজ মই হাৰিয়ে ৰাখোঁ সদায় আজিও হাৰিমেই কিজানি যিটো দেখা গৈছে কিমান আছে টাইম 1 মিনিট আছে আৰু 1 মিনিটো নাহে 1 মিনিট 30 সেকেন্ড নৰো খাব আৰু জ্বলা দাম বাই বাই চ' গাইজ নমস্কাৰ কৰিলোঁ মই নৰোঁ মই আজিও হাৰিলোঁ ফুড চেলেঞ্জটোত এতিয়া মোক হেৰি দিওঁ পানিছমেণ্ট জ্বলা মোক উগাৰ আহিছে ইয়াক এই খালা হ'ব একদম আনাৰস হৈ গৈছে দেহাটো এতিয়া মোৰ হ'ব এটা পানিছমেণ্ট কালি ৰাতিপুৱা আনাৰস চলবি এতিয়া পানিছমেণ্টটো হ'ব এই মই নৰস খাব মই হাতমান দিলোঁ আনাৰসৰ বগালে বেছিব চ' গাইজ আপোনালোকে দেখিলে মই আনাৰসখিনি খাই গোটেইখিনি শেষ কৰিব নোৱাৰিলোঁ দুটা আনাৰস খোৱা অকলে বহুত দিগদাৰ তাৰমানে মই প্ৰথমতে আমি আনিছিলোঁ তাৰমানে হেৰি কৰিব লাগে এটা এটা খাম বুলি ভাবিছিলোঁ কিন্তু মোৰ লগৰ তাৰ অলপ বেমাৰ হোৱাৰ কাৰণে সি আহিব নোৱাৰিলে চ' মই অকলে খাব লগা হ'ল এতিয়া আমাৰ যিটো আমাৰ এখন কমিটি আছে ফুড চেলেঞ্জৰ সেই কমিটি মোক এতিয়া এটা মানে সিহঁতৰ শাস্তি আৰু মই যিটো জিকিব নোৱাৰিলোঁ মই চেলেঞ্জ কৰিছিলোঁ 5 মিনিটত শেষ কৰি কিন্তু মই শেষ কৰিব নোৱাৰিলোঁ চ' সিটোৰ শাস্তিৰ হিচাপে মোক শাস্তিটো দিছে যে মই জ্বালা এটা খাব লাগিব চ' এইটো দেখিছে এইটো জ্বলা এটা আনিছোঁ জ্বলা মানে জ্বালা আনিছোঁ চ' এইটো খাব লাগিব এটা এটা মিক্স কৰি খাওঁ দেই আনাৰসৰ লগত হা নৰা এনেকৈ খাব লাগিব চুবই লাগিব ভাবা এখন মাৰি নালাগে গোটা খাব নোৱাৰা খালো তো গাই জ্বালাটো খালোঁ জ্বালাটো বহুতেই বেছি জাত আছিল মই জান নাই বুলি আনিছিলোঁ কিন্তু জ্বালাটো সঁচাকৈ জাত আছে মোৰ এইবিলাক গোটেই ধৰিছে চ' আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো নহয় কি কওঁ মোৰ জ্বালাৰ তাপতে চব পাহৰি গৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব মগেম্ব বইজ মগেম্ব বইজ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ যিবিলাক ভিডিঅ'বিলাক আছে আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায় ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আৰু এই ভিডিঅ'টোত লাইক কৰিব নাপাহৰিব জ্বালা খাইছোঁ বহুত কষ্ট হৈছে গাইজ চ' এইখিনিতে আজি ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ